নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে ৰিম্পিছ গাৰ্ডেনিং এণ্ড ফ্লক্সলৈ স্বাগতম জনাইছোঁ। এইখিনি হৈছে চিংগনিয়ামৰ কেইবাটাও ভেৰাইটি নাই, চাৰিটা পাঁচটা মানহে ভেৰাইটি আছে আৰু এইখিনিৰে দুটা, এইখিনি চাপৰ জোপোহা আছিল। মই তাৰ পৰাই ভাঙি এজোপাৰ পৰা তিনিটাকৈ পুলি ৰেডি কৰি ল'লোঁ আৰু এইখিনি হৈছে অকণমান ডাঙৰ বিধৰ, পাতখিনিও ডাঙৰ হয় আৰু অলপ লতা হৈ যায় তেনেকুৱা বিধৰ। আৰু এইটো এটা ভেৰাইটি হয়, মই গোটেই ভেৰাইটিকেইটাৰ নাম তেনেকৈ নাজানো, গোটেইখিনিক চিংগনিয়াম বুলিয়ে কওঁ আৰু এইটো তেনেকৈ লতা হৈ যায়, কিন্তু জোপোহা কৰি ৰাখোঁ বুলি ক'লেও ৰাখিব পাৰি। এইখিনি মই এজোপা অৱশ্যে লতা হৈ যাবলৈকে দিছিলোঁ, গছ এজোপাত দি দিছিলোঁ, কিন্তু এজোপা গুলপীয়া হৈ যায়, পাতটো প্ৰথম গুলপীয়া তাৰপিছত আকৌ সেউজীয়া হৈ যায়, কিন্তু বগাই যোৱাৰ পিছত বৰ ভাল নেদেখিলোঁ, মানে পাতখিনিও বৰ ভাল লগা নাই আৰু মানে হাবি নিচিনা হৈ গৈছিল। সেইকাৰণে ভাবিলোঁ এজোপা কাটি পেলাই আকৌ জোপোহা কৰি পেলাওঁ। আগতে জোপোহাই হৈ আছিল, তেতিয়া বেছি ভাল লাগিছিল দেখিবলৈ, সেইকাৰণে ভাবিলোঁ আকৌ আগৰ নিচিনাই কৰি পেলাওঁ। এতিয়া কেনেকৈনো এইখিনি কৰিম, আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকৰ ঘৰত আছে এনেকৈ চিংগনিয়াম, এনেকুৱা হৈ যোৱা লতা হৈ যোৱা হাবি আছে যে জোপোহা কৰি পেলাওঁ বুলি, তেতিয়াহ'লে এনেকৈ কৰি ল'ব পাৰে। বহুতে অৱশ্যে এনেকৈ লতা হৈ গ'লেও ভাল দেখা পায়। অৱশ্যে ভাল জেগা যদি থাকে, ধুনীয়াকৈ বগাই যাব পৰা যদি জেগা থাকে, তেতিয়া বগাই গ'লেও ভাল লাগে, কিন্তু মই বগাই যাওঁতে বৰ ভাল নেদেখিলোঁ, লেতেৰা নিচিনা হোৱাহে দেখিলোঁ জেগাকণ। সেইকাৰণে ভাবিলোঁ আকৌ আগৰ নিচিনাকৈ কৰিলোঁ। এতিয়া মই গোটেই চিংগনিয়াম লতাজোপাই কেইটুকুৰামান জোখত মানে কাটি ল'ম। একেবাৰে গুৰিটো তাতে থাকিবলৈ দিম, আকৌ নতুনকৈ পাত ওলাব, সেইকাৰণে একেবাৰে গুৰিৰ পৰা মাটিৰ পৰা শিপাটো উঠাই নিদিওঁ, তাৰ পৰা অলপ ওপৰে এটুকুৰা কৰি কাটি ল'ম। আৰু চিংগনিয়ামৰ প্ৰত্যেকটো পাতৰ বিপৰীতে এডাল শিপা থাকে, আপোনালোকে দেখিলে মন কৰিলে ভালকৈ দেখিব যে শিপাবোৰ বহুত দীঘলকৈ ওলাই আছে। সেইকাৰণে চিংগনিয়ামবোৰ পটককৈ নমৰে, খালি বেছি ৰ'দ পৰা ঠাইত ৰাখিব নালাগে। কালাডিয়াম যেনেকৈ সেমেকা ঠাইত হয়, তেনেকৈ চিংগনিয়ামবোৰ সেমেকা জেগাহে বেছি পচন্দ কৰে। আৰু ইনডোৰ ৰাখিব পাৰি, কাৰণ ৰ'দ যিহেতু বেছি নালাগে, সেইকাৰণে ইনডোৰত ৰাখিব পাৰে। কিন্তু যদি পিংক কালাৰ হয় বা কিবা ষ্ট্ৰাইপ থকা এনেকুৱা হয়, তেতিয়া ইনডোৰত ৰাখিলে উজ্জ্বল ৰং হৈ নাহে, পিংক কালাৰটো একদম লাইট পিংক এটা আহে। সেইকাৰণে অকণমান পোহৰ পৰা ঠাইত ৰাখিব লাগে, কিন্তু সেমেকা ঠাইত ৰাখিব লাগে, পানী পূৰা দি থাকিব লাগে। টাববোৰ কেতিয়াও মানে শুকাই যাব নালাগে, পানীটো থাকিবই লাগে, এনেকৈ মানে মইষ্ট হৈ থাকিব লাগে মাটিবোৰ। এতিয়া মই গোটেই লতাজোপাই 3-4 ইঞ্চিমানৰ জোখত টুকুৰা কৰি ল'লোঁ। এইখিনি মই অলপমান দেৰিৰ কাৰণে পানীতে তিয়াই ৰাখিম, কাৰণ মই মাটি ৰেডি কৰি থোৱা নাই এতিয়ালৈকে। মাটিখিনি ৰেডি কৰি ঠিক ঠাক কৰি হোৱালৈকে অলপ সময় লাগিব, সেইকাৰণে এইখিনি পানীতে অলপ সময় তিয়াই ৰাখি দিছোঁ। এইখিনি এনেকৈ যদি পানীত ভৰাই ৰাখিও দিয়ে, তেতিয়া বহুত ধুনীয়া হয়, শিপাও ধুনীয়াকৈ ওলায়, নতুন পাতো ওলায়, যেনেকৈ মানি প্লেণ্ট ৰখা হয় তেনেকৈ। আৰু এইজোপাও মই বগাবলৈ দিছিলোঁ, এইজোপাও সেই তেনেকৈ ভাল নেদেখিলোঁ, মানে স্বাস্থ্যৱান হোৱা নাই গছজোপা। অৱশ্যে তলৰ পৰা আকৌ নতুনকৈ পাত ওলাবলৈ লৈছে, এইটো এটা পাত এনেকৈ তলত পাত ওলাবলৈ লৈছে, কিন্তু ওপৰজোপা বেছি লিংলিঙীয়া হৈ গৈছে। সেইকাৰণে এইজোপাও তেনেকৈ বেলেগ এটা টাবত জোপোহা কৰি ৰাখি দিম। শিপাবোৰ অলপ চুটিকৈ কাটি দিছোঁ, বহুত দীঘল শিপা প্ৰয়োজন নাই, মাটিতহে এতিয়া দি দিম, সেইকাৰণে শিপাবোৰ অলপ কাটি দিছোঁ। এজোপাৰ পৰা দুটা পুলি কৰিব পৰা নাযাব, বেছি ক্ষীণ দেখাব, সেইকাৰণে এটাই কৰি ল'ম। তেনেকৈ এজোপা অলপ ধুনীয়া দেখিবলৈ বাকীকেইটাতকৈ, এজোপা তেনেকৈ লতা হৈ যায়। আগতে এবাৰ লতা হৈ গৈছিল, তেতিয়া মূল গছজোপা টাবত যিখিনি পাত আছে, সেই পাতখিনি একেবাৰে হালধীয়া পৰি সৰি গৈছিল, যেতিয়া লতাখিনি বেছি বগাই যায়। সেইকাৰণে মই মাজে লতাবোৰ কাটি থাকোঁ, সেই লতাখিনিৰ পৰা নতুন পুলিও কৰিব পাৰিম। মই তেনেকৈ আগতে কৰা আছে কেইটামান, আৰু যদি নাকাটো বুলি ভাবে, তেতিয়াহ'লে এনেকৈ ঘূৰাই আনি আকৌ মাটিতে দি দিব পাৰি। মই এতিয়া এইখিনি অলপমান কাটি দিছোঁ আৰু অলপমান আকৌ ঘূৰাই আনি এই শিপাটোৰে সৈতে একেটা টাবতে মাটিতে গুজি থৈ দিম, তেতিয়া সেই গছজোপা জোপোহা হৈ গৈ থাকিব। এনেকৈ কাটি পেলাই বেলেগো কৰি ল'ব পাৰে, কাৰণ শিপাবোৰ থাকেই, লগতে মৰাৰ একদম চান্স কম থাকে, কাৰণ শিপাবোৰ ধুনীয়াকৈ থাকে। পুলিকেইটা কাটি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি মাটি লৈ লৈছোঁ, মাটি মই অলপ বালিয়া ধৰণৰ মাটি লৈছোঁ, আৰু এইখিনি মই কোকোপিট, কেঁচুসাৰ আৰু অলপমান বালি মিশ্ৰণ কৰি লৈছোঁ। এইখিনি মাটি গছৰ পাতৰ সাৰ, ঘৰতে বনোৱা শাক পাচলিৰ সেই কম্পষ্টখিনি, আৰু অলপমান বালিয়া মাটি, পথাৰৰ ওপৰৰ মাটি, তেনেকুৱা ধৰণৰ মাটিবোৰ আছে। আৰু মই এতিয়া ইয়াতে কাটিংকেইটা দি যাম, যিখিনি মই এতিয়া উলিয়াই ল'লোঁ, আৰু এটা টাবতে বেলেগ ভেৰাইটিৰ দি দিব পাৰে। মই তেনেকৈ এতিয়া এটা টাবতে দুজোপা বেলেগ দিম। তেনেকৈ আপোনালোকে যিমানটা ভেৰাইটি থাকে তেনেকৈ মিক্স কৰি দিব পাৰে, তেতিয়াও দেখিবলৈ ধুনীয়া হয়। আৰু
ৰুই লোৱাৰ পিছত পুলিটো ৰুই লোৱাৰ পিছতে মই সেই কক'পিটৰ মিশ্ৰণখিনি ওপৰত দি দিম তেতিয়া মানে ডেম্প হৈ থাকিব অকণমান আৰু সেমেকা ভাৱটো থাকিব কক'পিটখিনি আৰু পানীটো দিলেও ধুনীয়াকৈ ধৰি ৰাখিব অকণমান আৰু বেছি মানে ৰ'দত এতিয়াতো পুৰা শুকান বতৰ বৰষুণ চৰষুণ নাই আৰু ৰ'দটো বহুত কাঢ়া তেতিয়া মানে বাহিৰত থৈ দিলেও মানে শুকান ভাৱটো আহি নাযায় গছজোপালে কক'পিটটোৱে ধুনীয়াকৈ এটা সেমেকা ভাৱ দি ৰাখিব আৰু কালাডিয়াম হওক চিংগনিয়াম হওক এনেকুৱাবোৰ তেনেকুৱা এটা মানে সেমেকা পৰিৱেশেই লাগে আৰু তেতিয়া বেছি ধুনীয়া হয় পাতখিনি আগৰখিনি ৰোৱাৰ একেধৰণৰ মাটিৰ মিশ্ৰণতে বাকীকেইটাও মই ৰুই দিম যিখিনি কাটিং ৰেডি কৰি লৈছিলোঁ যিখিনি পুলি আৰু এটা টাবত এটা ফুলি এটা কাটিং দিয়াতকৈ 3-4টামান একেলগে দি দিলে বেছি জোপোহা আৰু বেছি মানে ভৰি থকা নিচিনা দেখা পাব লাগিলে একে ভেৰাইটিৰে দিয়ক লাগিলে বেলেগ মিক্স কৰি দিয়ক খালি অলপ সৰহকৈ দিব লাগে তেতিয়া বেছি জোপোহা দেখা পায় আৰু এনেকৈ পথালিকৈ পেলাই দিব লাগে এনেকৈ পথালিকৈ পেলাই দিলে তেতিয়া পাতখিনি বেছি চকুত লগা হ'ব মানে জোপোহা হৈ থাকিব থিয়কৈ দিলেহে আকৌ একে হ'ব গছজোপা বেছিকৈ ওলাই পৰিব আৰু শিপাখিনি বেছিকৈ ওলাই পৰিব আকৌ বগাই যাবলৈ বিচাৰিব এনেকৈ পেলাই যদি দিয়া হয় পথালিকৈ তেতিয়া টাবটো বেছি ধুনীয়াকৈ ভৰি থাকে একদম ভৰা লাগে আৰু বেছি চকুত লগা হৈ পৰে তেনেকৈ মই বাকী এইখিনি সৰু পাতৰ এইখিনিও ৰুই ল'ম এইখিনিও মই সেই এটা টাবতে 4-5 জোপা একেলগে দি দিম আৰু এইখিনিৰ পাতটো অলপ মিহি হয় সেইকাৰণে অলপ সৰহকৈ হ'লেহে বেছি জোপোহা যেন দেখা পাব গোটেইখিনি ৰুই হৈ লোৱাৰ পিছত অলপমান পানী স্প্ৰে কৰি দিম একেবাৰে পাতলকৈ স্প্ৰে কৰিছোঁ বেছি ফ'ৰ্চত দিয়া নাই গোটেই পাতখিনি তিতাকৈ মাটিখিনিও তিতাকৈ এনেকৈ পানী দি দিছোঁ অলপ আৰু বাকী সকলোৱে জানে যে নতুনকৈ ৰোৱাৰ পিছত কেইদিনমান ছাঁ ঠাইত ৰাখিব লাগে এতিয়া এইখিনি পাতখিনি গোটেই ধুনীয়া ফ্ৰেছ যেন দেখা পাইছে এতিয়া কেইদিনমান ছাঁত ৰাখিলে হ'ল আৰু বাকী বাহিৰত ৰাখে ভিতৰত ৰাখে সেইটো আপোনালোকৰ নিজৰ কথা খালি বেছি ৰ'দ পৰিব নালাগে আমাৰ অৱশ্যে বাহিৰৰ বাৰাণ্ডাখন একেবাৰে বেলি ডুব যোৱালৈকে ৰ'দ পৰিয়ে থাকে সেইকাৰণে একেবাৰে ছাঁ জেগা নায়েই কাম কৰিবলৈ সেইকাৰণে ইয়াতে কৰিছোঁ এতিয়া অৱশ্যে আকৌ ছাঁ ঠাইত ৰাখিবগৈ লাগিব এইখিনিও এসপ্তাহমানৰ পিছতে আকৌ নতুন পাত ওলাবই তেতিয়া আকৌ জোপোহা হৈ যাব আৰু এনেকৈ যিবোৰ লতা বগাই অহা নিচিনা দেখে সেইবোৰ এনেকৈ টাবটোতে আকৌ গুজি থৈ দিলে সেইজোপা এটা পুলি হৈ যাব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ